हेलो एवरीवन आशा करूँ आपनालोक सकलो भाले आछे। আজি মই বনাব গৈছো কচু চাটনি আৰু কচু চাটনি মোৰ বৰকৈ খাবলৈ মন গৈ আছিল সেইবাবে বাহিৰলৈ গৈ আমাৰ বাৰীৰ পৰাই কচু শাক অলপ তুলি আনিলো আনি পেলাই ইয়া সৰু সৰুকে কাটি ললো ধুই পখালি লৈ এতিয়া মই কেৰাহীখনত একেবাৰে তেল নিদিয়াকৈ এখিনি পাতি দিছো আৰু নিমখ অকমান দি দিছো যাতে ভাপতে হিজি যাব আৰু এয়া দেখিছে নহয় দিয়াৰ পাছতে একেবাৰে অকমানি হৈ আহিলে কমি গল আৰু এতিয়া এখিনি ভাল ধৰণে লৰাই দিম। আসলতে কচু চাটনিখন আজি আমি হাজবেন্ড ওয়াইফ দুইজনে খাম গতিকে অলপে বনাইছো বৰ বেছি বনোৱা নাই আৰু অলপ মোৰ ডিঙিৰো প্ৰবলেম হৈ আছে গতিকে কুলা কচু ডিঙিৰ বাবে বহুত বেছি ভাল সেই গতিকে আজি মই ভাবিলো অলপ কচু চাটনি বনাইছো যেতিয়া আৰু অলপ বেলেগ ধৰণে বনাইছো সেইবাবে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো। আশা কৰো আপোনালোকেও ভাল পাব আৰু এনে ধৰণে বনাই পেলাই খাব। এতিয়া কচুখিনি মোৰ হিজি গল অকনমান সময় লৰাই পেলাই মই এখন প্লেটত তুলি থলো আৰু মই প্লেটখনতে ফ্ৰাই মাছ অলপ লৈ লৈছো যেহেতু মই আজি এই চাটনিখনত ফ্ৰাই মাছো ব্যৱহাৰ কৰিম সেইবাবে এতিয়া এখন পেন পাতি দিলো তাতে তেল গৰম কৰি পেলাই পিয়াজ কাটি দি দিলো আৰু লগতে নহৰু দুফুটামান কাটি দিছো লগতে শুকান জলকীয়াও কাটি দিছো আৰু জ্বলা অকমান খাবলৈও মন গৈছে যেহেতু ডিঙিৰ অকমান বিষ হৈ আছে আৰু খসখসনি হৈ আছে সেইবাবে ভাবিলো আজি কুলা কচু চাটনিয়ে বনাই পেলাই খাওঁ। আপোনালোকৰ যদি তেনেকুৱা প্ৰবলেম হয় আপোনালোকে কুলা কচুটো কিন্তু খাব পাৰে। পিয়াজখিনি অকনমান সময় ভজাৰ পাছত এয়া কচুখিনি আকৌ ইয়াত দি দিলো দি পেলাই অকনমান সময় হেঁচি হেঁচি যাতে কচুখিনিটো হিজিয়ে গল তাক অলপ ভাজি লম যাতে কচুৰ কেঁচা ভাৱটো দূৰ হৈ যায় আৰু এইখিনি অকনমান সময় ভাজি লৈছো জলকীয়াও দি দিছো অকনমান জ্বলা হ'বৰ বাবে আৰু এতিয়া এই ফ্ৰাই মাছটো মই এনে ধৰণে সৰু সৰুকে একেবাৰে ভাঙি লম মানে টুকুৰা টুকুৰি কৰি লম গোটা গোটাকে নিদো কাৰণ এটো যেহেতু চাটনি হয় সেইবাবে ইয়া দেখিছে নহয় মই সৰু সৰু কৰি ললো। আপোনালোকে যদি ফ্ৰাই মাছ নাথাকে তেতিয়া শুকান মাছো ব্যৱহাৰ কৰিব পাৰে আৰু মোৰ হাজবেণ্ডে যেহেতু শুকান মাছ নাখায় সেয়ে মই ফ্ৰাই মাছ দিছো আৰু ফ্ৰাই মাছখিনিও ইয়াত দি দিলো দি পেলাই অকনমান সময় ভাজি লম ভাজি পেলাই তাৰ পিছত এইখিনি মই উঠাই লম আৰু তাৰ যিখিনি তেল সেই তেলখিনি মই কিন্তু কেৰাহীতে এৰি দিম কাৰণ তেল মই বহুত বেছি নলওঁ অকনমান ভাজিবলৈ তেল লৈছিলো আৰু তেলখিনি দেখিছে নহয় অকনমানো তেল হাককনে হুহি লোৱা নাই তেলকণ এৰি দিলে আৰু এতিয়া এখন প্লেটত এইখিনি উঠাই ললো আৰু উঠাই লৈ এতিয়া মই এইখিনি ভাল ধৰণে পিটিকিম কাৰণ চাটনি বনাইছো যেতিয়া অলপ পিটিকিবতো লাগিব ন তাৰ পিছত অকনমান সময় পিটিকি পেলাই তাৰ পিছত ইয়াতে দি দিম নেমুৰ ৰস আপোনালোকেও নেমুৰ ৰস দি দিব যাতে আপোনালোকৰ নখজুৱাই নেমুৰ ৰসটো দিলে খজুৱাটো নহব তেতিয়া সেইকাৰণে দিছো আৰু এয়া মোৰ চাটনি হৈ গল ৰেডি আৰু খাই যে ইমান বেছি ভাল লাগিলে আচৰিত মানে আপোনালোককো কৈছো সেইবাবে যদি এনে ধৰণে বনাই খোৱা নাই আপোনালোকে এবাৰ বনাই খাব আৰু খুবেই টেষ্টি চাটনি এটাৰ ৰেচিপি আপোনালোকৰ আগত মই দিলো আশা কৰিলো আপোনালোকে ভাল পাব। যদি ভাল পালে তেতিয়া কিন্তু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিব। আজিলৈ আহো।